নমস্কাৰ। স্বাধীনতা দিৱস উপলক্ষে মোৰ কবিতা যাব নেকি ধেমাজিলৈ। মুহূৰ্ততে সৰি পৰিল তেৰশিলা কুঁহিপাত, হেৰাই গ'ল জনগণ মনৰ শেষৰ দুকাৰি। তাৰ পাছত তাত আৰু শৈশৱ নাই, সকলো পিনে দিশহাৰা প্ৰজেৰিয়া। আপোনালোকে দেখিছেনে দূৰদৰ্শনত? দেখিছেনে চকু পানীৰে ভিজি থকা 13টা উৰুষা বজা, তাৰ গৰ্বিত চূড়াত নাচি থকা বাদামী ধ্বজা? মহাশয়, ভালদৰে এবাৰ লক্ষ্য কৰক, তেজ আৰু ছাইৰে ধূসৰিত 13টা বাদাম ৰঙী কামিজৰ অঘোষিত বিপ্লৱ। ঈশ্বৰো থাকে আজিকালি অসুখত, তেওঁৱেই দিছিল ভৰাই। ওঠৰ গুলপীয়াবোৰত থাকে হাঁহি আৰু সাধুকথাৰ কুকি। বাঢ়ি অহাৰ উলাহত হাত ফুৰাই নমাই আনিছিল সৰগৰ সেউজীয়া দেৱদূত। এবাৰ আপোনালোকে যাব নেকি ধেমাজিলৈ, খুলিবলৈ বন্দী দুখৰ চন্দুকবোৰ, চুবলৈ মাটিৰ ভাতৰ কণমানি আঙুলিবোৰ? মাথো এবাৰ যাওক ধেমাজিলৈ, চাবলৈ স্বাধীনতাৰ পাঠশালাখন। ধন্যবাদ।